নমস্কাৰ মোৰ চেনেল কাংকানা সেল্ফ ফোৰামলৈ আপোনালোকক স্বাগতম জনাইছোঁ সো আজি এটা বিশেষ ভিডিও লৈ আহিছোঁ যেটো কোনো এডুকেশনাল ভিডিও নহয় ইয়াত মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই প্ৰথমতে ইংলিশত ভিডিও বনাইছিলোঁ কিন্তু বৰ্তমান মই অসমীয়াটো দিম বুলি ভাবিছোঁ যাৰ এই কাৰণটো এটোৱে যে মই এবছৰ ভিডিও বনালো কিন্তু তাত মই মানে মোৰ ফ্ৰেন্ডছ হওক মোৰ ফ্যামিলি মেম্বাৰ্স হওক মোক জুনে ভাল পায় তেওঁলোকে সকলোৱে কৈছে যে অসমীয়াত ভিডিওজ বনালেও বহুতখিনি সুবিধা হয় সাধাৰণ মানুহৰ কাৰণে মই এই কাৰণে ইংলিশত ভিডিও বনাইছিলোঁ কাৰণ মই ফাৰ্ষ্টতে মোৰ চেনেলটো এডুকেশনাল ভিডিওজ বনাম বুলি ভাবিছিলোঁ হেতু কাৰণে বনাইছিলোঁ কিন্তু পিছত দেখিবলৈ পাইছো নহয় সাধাৰণ মানুহেও বুজি পোৱাটো খুব প্ৰয়োজন মানে কিছুমান কথা তো এতিয়া ভাবিছো যে অসমীয়াটো বনাম যেতিয়ালৈকে পাৰো দুটা ভাষাত বনাম আৰু যেতিয়া নোৱাৰা হৈ যাও তেতিয়া সাবটাইটেল দি দিম আৰু ভাবিছো প্ৰথমতে ভাবিছিলো কি নাৰ্সিং প্ৰফেশনাল যিখিনি আছে বা মেডিকেল ফিল্ডৰ পৰা যিখিনি আছে বেছিভাগ মানে আউটসাইডাৰো আছে যেনেকে অকল অসমৰে নহয় মণিপুৰ নাগালেণ্ড মিজোৰাম মেঘালয়া বা আমাৰ আউটসাইড অসমো মানে বহুত আছে তো ভাবিছিলো সব মানে এটলিষ্ট এডুকেশনাল ভিডিও হলে তেওঁলোকে ইংলিশ হলে সবৰে কাৰণে কনভিনিয়েন্ট হয় হেতু কাৰণে কিন্তু পাছলে ভাবিলো দুটা ভাষাত বনালে অসমৰ মানুহখিনিৰ কাৰণেও সাধাৰণ মানুহখিনিৰ কাৰণেও বহুত সুবিধা হ'ব আৰু বুজিবলৈ সহজ হ'ব তো এনেকুৱা কিছুমান টপিক মই লৈছো যেটো সাধাৰণ মানে কেতিয়াবা মেডিকেল টাৰ্মবোৰৰ কাৰণে বুজি নাপায় বা এনেকুৱা হয় তো অসমীয়াত মই সহজ ভাষাত বুজাই দিব চেষ্টা কৰিম আশা কৰো আপোনালোকে ভাল পাব আৰু যেতিয়ালৈকে পাৰো মই দুটা ভাষাত বনাই যাম আৰু যেতিয়া নোৱাৰো সাবটাইটেল দি দিম তো এটো চিন্তা কৰিব নালাগে তো অসমীয়াত থাকিবই মানে ইংলিশত সাবটাইটেল দি দিম তেতিয়ালৈকে মোক সহযোগ কৰিব হাঁহি থাকক সুস্থ থাকক মই আহি আছো নতুন ভিডিওছ লৈ নমস্কাৰ